আজি সৰুকে ৰাইড এটা কৰি আছো তেজপুৰ টু গুৱাহাটী। তাকে ভাবিলো আপোনালোককো অলপমান দেখাই দিওঁ। বলক মোৰ লগত ৰাইডটো আপোনালোকেও এনজয় কৰক। Few moments later. আহি থাকোতে হ'ল নহয় তেল খোপা শেষ। এয়া হাতত তেল লৈ আহি আছো আকৌ। তেলৰ ডিপুটো পালো বুলিহে ওচৰতে। মানুহৰ আগত কি যে লাজ পাইছো। হেলমেটটোতে তেলৰ বটলটো সোমোৱাই গৈ আছো আৰু আধা ৰাস্তাতে বাইকখন আহি পালোহি বাইকখনৰ ওচৰত। কিন্তু এয়া চাওকচোন বাইকখনত ইয়াত কোনে কি কৰি থৈ গ'ল। এই চৰাই খোপাৰ পৰা যে শান্তি নাই আৰু য'তে চান্স পায় তাতে এৰি দিয়ে। পটককে তেলখন ভৰাই লৈ গৈ একদম তেল ডিপুত পুৰা টেংকি ফুল কৰি গৈ আহি আছো। পুৰা একদম মস্তিক আৰু টেংকি চেংকি ফুল কৰি চাওকচোন এফালে একদম 5:54 হৈছেহে। মই এতিয়া বৰ্তমান জাগিৰোড পাইছো। গুৱাহাটী পাবলৈ আৰু বহুত আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলে ইমানে, আকৌ লগ পাম নতুন ভিডিঅ'।